ৰূপকথাৰ পমখেদি। কথা বিকাশ দিহিঙীয়া। আবৃত্তি নিৰিবিলি কাশ্যপ। আইছো আইছো, জলকুঁৱৰীৰ সাধুবোৰ সঁচা নেকি বাৰু? আইছো, তই যে কৈছিলি মেঘদুৱাৰৰ কাহিনী, সেয়াও সঁচা আছিল নেকি? আয়েচোন কয় সেইবোৰ হেনো মনে সজা কাহিনী। তাৰ মানে মিছা কথাৰে মোৰ কাণ ভৰাইছিলি নেকি তাহানি? পিতাই কেইবোৰ সুধিবলৈকে ভয়, যিহে খঙাল চাৱনি। আইছো, কচোন সঁচাকৈ, জলকুঁৱৰীৰ ঘৰলৈ বাট কেনি? মেঘদুৱাৰে কেনেকৈ পাইছিল পৃথিৱী? বাট পথ নহ'লে জানো আহিব পাৰি? তই যে জহকালিৰ সন্ধিয়া নগাধাৰীত বহি মোক কৈছিলি মানুহ কুচি বৰকাছ হোৱা তেজাৰ মাকৰ কাহিনী, তেনে কি ময়ো হ'ব পাৰিম নেকি এজনী সখীয়তী? বুজিছ আইছো, উৰিবলৈ বৰ হেঁপাহ। আই পিতায়েচোন নুবুজেও মোৰ কথা। আইক লাগে চৰকাৰী টকা, পিতাইক লাগে উচ্চ পদমৰ্যাদা। এতিয়া মই কেনেকৈ বুজাওঁ বাৰু, তয়েই কচোন। মোৰ যে উৰি উৰি ৰং ছটিওৱাৰ সপোন, এখন নীলা আকাশ, কিছু শূন্যতা, কিছু নীৰৱতা, মাজে মাজে ডাৱৰৰ ফুলাম বাগিচা আৰু এজোপা ইউকেলিপ্টাছ, য'ত বহি জিৰণি ল'ব পাৰিম মই।